ঐ সপোন আৰু দাদা বজাৰৰ পৰা এটা ৰেড লেবেল লয় অ'কে হাফ নে ফুল লিটাৰ গ্ৰাম 500 গ্ৰাম ৰেড লেবেল চাহপাত অ' আনি আছো কিমান লিটাৰ আনিলো দাদা অহ বৰষুণৰ বতৰত দেউতাই চিঙে 90 ml কি নহয় মানে শুনা আই এম এ এডাল্ট নাও চ' ভাল নালাগে ন ক'ৰবাত ঘাটি আছে গৈ পেলাই খাই ফুৰিবলৈ গতিকে ভাবিছোঁ যে তোমাৰ লগতে জইন কৰি দিওঁ আৰু দুদিনমানৰ পাছত মোৰ বিয়াও হ'ব গতিকে সিহঁতৰ মানুহে যদি মোক ক'ৰবাত কেতিয়াবা ক'ৰবাত দেখা পাই যায় তেনেহ'লে এনেই বদনামী হৈ যাব ঘৰৰ কথা ঘৰতে থকাই ভাল নে কি কোৱা কথাটো অৱশ্যে তই ঠিকেই কৈছ যা গ্লাছ এটা লৈ আহ আৰে এইটো লোৱা গ্লাছটো আৰু কি আৰু জেপত লৈ ফুৰ তই গ্লাছ নহয় মানে যেতিয়াৰ পৰা গভৰ্ণমেণ্টে প্লাষ্টিক বেন কৰিছে তেতিয়াৰ পৰা নিজৰ বস্তুটো যুগুত কৰি ৰাখোঁ আৰু প্লাষ্টিক তাকে মই ভাবি আছো গ্লাছটো গ'লে গ'ল মই ভাবিছো বৰুৱাই লৈ যোৱা নাইতো কিমান দিম 60 ml বাছ প্ৰথমটো মই অলপ লাইটে খাওঁ আচ্ছা তাকে মই ভাবো 60 ml হয় কিমান আচ্ছা তাকেই লগত কি দিম বেটা এই ঋতুপমে বনাই দিছিল আধা পানী আধা ছ'ডা চ'দাটো নাই পানী দিওঁ একচুৱেলি খাওঁতো মই ক'ল্ড ড্ৰিংকছৰ লগতে বাৰু এতিয়া পানী হৈ যাব এইটো देखा दे आई नीड मतलब मुझे ना जीवनत खुशी चाहिए তই ক কি লাগে তোক ক মই দিমতো ক খুচিৰ বাপেকৰ লগত কথা পাতা আৰু কাইলৈ পেক এটা কি দিলো তইতো মোৰ বাপেক ওলাই গলি পেট থ